লাইক कर सब्सक्राइब कर বন্ধুসকল স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅ'লৈ মই অমলান বৰা আৰু আপোনালোকে চাই আছে অমলকিং ইউটিউব চেনেল তো আশা কৰোঁ চবৰে ভালেই মোৰ ভালেই আৰু আমি এঠাইলৈ যাবলৈ ওলাইছোঁ আজি আপোনালোকে চাই যাব দেখাইছোঁ ব্লগত মোৰ ওলাই হৈ গ'ল তো আমি যাব লৈছোঁ এতিয়া এফালে আপোনালোকে চাই যাব আপোনালোকক দেখাই যাম কেনি যাওঁ আমি মোৰ লগৰ কেইটামানো আহিছে আমাৰ ঘৰত আছেহি একেলগতে যাম আমি আৰু আপোনালোকে চাই যাব দেখাই যাম কেনি যাওঁ কি কৰোঁ সব দেখাই যাম আপোনালোকে চাই যাব লাষ্টলৈকে ভিডিঅ'টো তো বাই বাই চ' আমি এতিয়া ঘৰৰ পৰা ওলাব লৈছোঁ আমি গৈ আছোঁ ঠাইলৈ ভাল ঠাইলৈ এখন গৈ আছোঁ আপোনালোকে চাই যাব জেগাডোখৰ বহুত ভাল আপোনালোকে দেখাই পাই থাকিব মোৰ চাই যাওক ব্লগটো বন্ধুসকল আমি আহি পালোহি বুধবৰীয়া পাই আমি এতিয়া ফিল আপ কৰি লওঁ অলপ তো চাই থাকক ভিডিঅ'টো শেষলৈকে তেল ভাল ফিল আপ হৈ গ'ল এতিয়া আকৌ আমি ওলাইছোঁ কেনি গৈছোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই যাব লাষ্টলৈকে চ' গাইসকল আমি এতিয়া মাছকুৰি দলং পাই গ'লোহি আমাৰ এতিয়া ফটোশ্বুট চলি আছে লগৰসকলৰ এয়া দেখিবলৈ পাইছে এয়া ফটোশ্বুট চলি আছে আৰু গৈ আছোঁ আমি পামগৈ অলপ পাছত অঁ তো বন্ধুসকল আৰু এটা কথা ক'বলৈ লৈছোঁ এতিয়া মানে আগৰো ভিডিঅ'ত আপোনালোকে বহুতো মৰম ছাপোৰ্ট যাচিলে সেইবাবে বহুতো ধন্যবাদ আৰু আগলৈ এনেকৈ যাতে মৰম ছাপোৰ্ট কৰি থাকে আৰু বহুতে ভুলবোৰ মোক শুধৰাই দিছে তাৰ বাবেও বহুত ধন্যবাদ তো বন্ধুসকল এতিয়া মোৰ লগৰকেইটাৰ লগত চিনাকি কৰাই দিছোঁ ৰ'ব এজনৰ নাম হ'ল শতাব্দ এজন মিছান আৰু এজন ঋষিকেশ অঁ আপোনালোকে কি সুন্দৰ আকাশ ডাৱৰ পিছ কি মজা লাগিছে ৰাস্তা আজি বহুত জেং লাগিছে ন আহি গ'ল এটা আমাৰ বৈ অমলকিং নহয় অমলকিং আমি এতিয়া লগৰ এটা আকৌ আগতে জইন হৈছিলে আমাৰ লগত মজা বনিব ৰাস্তাটো ৰাস্তা ফালে নতুন ৰাস্তা বনি আছে মজা মজা দেখিবলৈ পাইছে এয়া ওপৰেদি প্লেন গৈছে চব দেখাই যাওঁ চব চাই যাব চব দেখাই যাওঁ ৰাস্তা এতিয়া আধা পইচা আধা Kopahiku mulia Utiku 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 আমি এতিয়া পামগৈ এতিয়া আৰু বেছি দিন নাই অকণমান আছেগৈ অকণমান সোমালেই মানে মেইন ৰোডৰ পৰা অলপ সোমালেই পাই যায়গৈ মানে অকণমান আছেগৈ আৰু আমি পাই পিনে দেখাই আছোঁ আপোনালোকক আমি এতিয়া কৃষি বিজ্ঞান কেন্দ্ৰ পালোহি মানে ৰাস্তাটোতে আহি থাকিলে কৃষি বিজ্ঞান কেন্দ্ৰ পাৰ হৈ আহে কৃষি সামগ্ৰী দেখিবলৈ পাইছে আপোনালোকে কি বগৰী বহুত
বহুতো গছ দেখিবলৈ পোৱা যায়। কি বহুতো বস্তু দেখিবলৈ পোৱা গৈছে, মধুৰিআম চবেই বহুত বস্তু। আউনীআটী সত্ৰ পালোহি। দেৱালতে বহুতো লিখা আছে। ফাইনেলি বন্ধুসকল আমি আউনীআটী সত্ৰ পালোহি। আপোনালোকে দেখিবলৈ পাইছে মোৰ পাছফালে আউনীআটী সত্ৰ, মোৰ বন্ধুসকল ৰখি আছে তাত। আৰু সত্ৰৰ চাৰিওকাষে দেৱালত অংকন কৰি থোৱা আছে সুন্দৰ সুন্দৰকৈ। চাৰি সলহে ধৰ্মৰ বহুতো লিখা আছে, যি টি কথা লিখা আছে। কথা এটা কৈ দিওঁ, মানে আমি ট্ৰেইনিং কৰা নাছিলোঁ যে ইয়ালৈ আহিম, ঘপককৈ মানে ভাবিলোঁ আহিম, মানে ভ্লগটো বনাব লাগিছিলে, সেইকাৰণে ঘপককৈ ইয়ালৈ আহি গ'লোঁ। তাৰপৰা সেইকাৰণে গামোচা চামোচা অনা নহ'ল, এনেকৈ আহিম আৰু এনেকৈ সোমাই যাওঁ। এতিয়া বেয়া চেয়া নাপাব, এনেকৈ দেখাই যাম আপোনালোকক। মানে কেনিবা যাম বুলি ভাবিছিলোঁ, ইয়ালৈ যে আহিম সেইটো ভবা নাছিলোঁ। ঘপককৈ ভাবিলোঁ সত্ৰকে দেখাই দিওঁ। এইখন হৈছে মেইন গেট আউনীআটী সত্ৰৰ, পদুম ফুলৰ আকাৰে নিৰ্মিত আউনীআটী সত্ৰ। দিয়ক দুইফালে হাতী, মানুহ বেছি নাই চাগে। ভিতৰলৈ সোমাই দেখাই আছোঁ আপোনালোকক। আমি এতিয়া ভিতৰলৈ সোমাব লৈছোঁ। মই ভিতৰত গৈ দেখাই আছোঁ আপোনালোকক। ভিতৰত কেনেকুৱা লাগে এতিয়া। মেইন ৰন অকণমানটো যাব লাগিব। অকণমানটো বাট আছে নামঘৰটো সত্ৰ পাবলৈ। চাই থাকক আৰু এখন গেট পামগৈ এতিয়া। এখন মেইন গেট আছিলে, এতিয়া দেখুৱা এখন। প্ৰশস্তি জিৰণি চোৱা, ইয়াত আপোনালোকে থাকিব পাৰে, আপোনালোকে চাবলৈ আহিলে থাকিব পাৰে। আৰু এইবোৰ দোকান বেছি নাই, দিও আছে বহুত, বেছি নাই দিও আছে বহুত। তোৰ কথা শুনিলে মানে পাগল হৈ যাবি। ঠিক আছে, এইবোৰ দোকান বহুত বেছি নাই দেখিবলৈ পাইছে। এইবোৰ দোকান পোহাৰ আছে অলপ চলপ, একেবি লাগিলে এবাৰ লৈ যাব পাৰিব আপোনালোকে। ইয়াত আকাশখন চা, ডাৱৰখিনি চা না। চেণ্ডেলটো খুলি যাওঁ নে পিন্ধি যাওঁ? খুলি সোমাব। কৃষ্ণ এইফালে ভকত থাকে, এইফালেও থাকে, গম পাওঁ ন এইফালে থাকে বুলি। কি বুলি কয় নাজানো, খালি মুঠতে ভকত থাকে এইফালে। পৰিৱেশটো চাই বেয়া যে ইংলিছ। সেইফালে এইফালে কিবা বনাই থোৱা আছে, ঘৰ কি নাজানো, খালি কি বুলি কয় এইবোৰ। নামঘৰৰ ভিতৰত হেৰি চলি আছে, নাম চলিছে, দেখিবলৈ পাইছে আপোনালোকে। চ' বন্ধুসকল আমি এতিয়া সত্ৰ পাই গ'লোহি। আপোনালোকে দেখিবলৈ পাইছে, এয়া মোৰ পাছফালে সত্ৰ দেখিবলৈ পাইছে। চাই থাকক, দেখাই চাওক আপোনালোকক। পাছফালে দেখিবলৈ পাইছে সত্ৰ। দেখিবলৈ পাইছে যে পানী নাই পোৱা যে কেলে পানী পৰি নাই হা
কেনেকৈ পৰিব এতিয়াতো পানী পৰি থাকে কিন্তু এতিয়া কেলে নাই পোৱা নাজানো পানী পৰি থাকিলে ভাল লাগে দেখিবলৈ কিন্তু এতিয়া কেলে পৰি পোৱা নাই নাজানো দেই দেখিবলৈ পাইছে আপোনালোকে সত্ৰৰ সন্মুখভাগ বোলে পানী পৰি থাকে আজি কেলে পানী পোৱা নাই নাজানো কেনেকৈ পানী পৰে এইফালে সত্ৰ কি সুন্দৰ লাগিছে দেখিবলৈ দেখিবলৈ পাইছে সত্ৰ কৃষ্ণ 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 আহ নেকি কোনোবা তলত সোমাই গৈছোঁ এতিয়া আপোনালোকে চাই গৈ দেখিব দেখাই যাম আপোনালোকক কৃষ্ণ এয়া দেখিবলৈ পাইছে ভিতৰ ভাগ সত্ৰৰ ভিতৰলৈ সোমাম কিন্তু প্ৰথমতে বাহিৰকণ দেখাই লওঁ আপোনালোকক আপোনালোকে চাই গৈ থাকিব বাহিৰ ভাগ অতি সুন্দৰ লাগিছে দেখিবলৈ আপোনালোকে আহিব পাৰে সত্ৰ এয়া দেখিবলৈ পাইছে গীত কৰা এতিয়া সিমান মানুহ নাই সত্ৰত কিন্তু যেতিয়া ভাদ মাহ হয় ন যেতিয়া নাম হ'ব তেতিয়া বেছি মানে মানুহ বেছি এতিয়া মানুহ সিমান নাই ভিতৰ ভাগ দেখিবলৈ পাইছে আপোনালোকে কৃষ্ণ ইয়াত ছবি অংকিত কৰা হৈছে প্ৰত্যেকটো ছবিয়ে মানে কিবা এটা বুজাইছে এটা কাহিনী বুজাইছে কালিয়া দমন এইফালে নিসিংহ মুৰাৰী ছবি অংকিত কৰা হৈছে আপোনাক দেখাই যাম চাই গৈ থাকক হ'ব এইফালে বহুতো ছবি অঁকা আছে আপোনালোকক দেখাবলৈ ৰ'ব মই চব কাহিনী মই গম নাপাওঁ মানে ভালকৈ এইবোৰ নাজানো আপোনালোকে জানিব পাৰে আপোনালোকে চাই গৈ থাকক চবতো অতি ভাল লাগিছে দেই দেখি আৰু ভিডিঅ'টো এতিয়ালৈকে যদি চাই আছে আপোনালোকে লাইক কৰি দিব যদি ভাল পাইছে আৰু বন্ধুসকল এতিয়া চাই গৈ থাকক ভিডিঅ'টো ভাল লাগিছে যদি লাইক ছাবস্ক্ৰাইব কৰি দিব চব দেখাই গৈছে আপোনালোকক প্ৰত্যেকখন মানে ৱালতে এনেদৰে ছবি অংকিত কৰা হৈছে এটা কাহিনী বুজোৱা হৈছে ভিতৰখন দেখালোঁ আপোনালোকক অলপকৈ ভিতৰলৈ সোমাই নাযাওঁ এতিয়া যিহেতু চুৰিয়া পিন্ধি অহা নাই এনেই ভাল নালাগে চুৰিয়া পিন্ধিলে বাৰু এইপিনে দেখাই দিছোঁ আপোনালোকক ছাইডতে লাগি আছে পীতাম্বৰ ডাঙৰীয়া এটা সত্ৰাধিকাৰ বাসস্থান কি সুন্দৰ লাগিছে বন্ধুসকল আমি এতিয়া যাব ওলাইছোঁ ঘৰলৈ সেৱা চেৱা লোৱা হ'ল সেইবোৰ আপোনালোকক নেদেখালোঁ এতিয়া বিদায় আৰু এবাৰ চৌপাশটো দেখাইছোঁ ৰ'ব কি সুন্দৰ মানে ভাল লাগিছে আৰু আপোনালোকে আহিব চাবহি এবাৰ লাইট চাইট আছে এইফালে আপোনালোকক দেখাইছোঁ এইফালে যাব পাৰে এইফালে জানো কেনি পায়গৈ সেইটো জানো বাৰু এইফালে
এইফালে যাব পাৰিব কিনি যাব লাগিব জানো এবাৰ দিয়ক সেইটো আকৌ আহিলে পাছত দেখাম এতিয়া আমি টাইম হৈ গ'ল আমাৰ ঘৰ যাওঁ এতিয়া ব্লগটো ক'ব আৰু কেনে পালে বন্ধুসকল এতিয়া আমি ঘৰ যাব লৈ ল'লোঁ এতিয়া বিদায় মানে সেইফালে পাছফালে সত্ৰ দেখিছে নহয় এতিয়া মানে ঘৰ যাওঁ ঘৰ এখন গেট ফটো মৰাই নহ'ল বিশেষকৈ চেণ্ডেল এপাত কি হ'ল হা বাই বাই বন্ধুসকল আমি এতিয়া ঘৰ যাওঁ মানে ৰাস্তাত বনাই আছোঁ ব্লগ নহবা আৰু ঘৰত গৈ বনাম একেবাৰে বাই বাই বন্ধুসকল আমি এতিয়া পাই গ'লোহি বৰা বজাৰ এতিয়া দেখিবলৈ পাইছে এইটো বৰা বজাৰ বৰা বজাৰ খাই আছোঁ বৰা বজাৰ চাৰিওফালে বৰা বজাৰ চাৰিপাশ সেয়া দুলনাত খেলি আছে দেখিবলৈ পাইছে